নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ যদি ভাল লাগে লাইক এটা কৰিব আগলৈ বিচাৰি থাকিবলৈ হ'লে ছাবস্ক্ৰাইবটো কৰি ৰাখিব এয়া মই আপোনালোকৰ বাবে দেখাইছোঁ অকণমান মাজুলীলৈ আহিছোঁ মাজুলীৰ সেই সেউজীয়াবোৰ মাজে মাজে আহি আছোঁ আৰু এখেতক দেখাই লৈছোঁ দেই প্ৰথমতে কাৰণ এখেতে হিৰ'ইন আমাৰ মোৰ ভিডিঅ'টোত যদিও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ কিন্তু মোৰ অৱস্থাটো একেবাৰে বেয়া কাৰণ মোক গাড়ীত উঠিলে বৰ মূৰৰ বিষ হয় এয়া হেৰিয়ৰ মাজুলী অফলামুখৰ ঘাট আৰু অফলামুখেদি যাম আমি যোৰহাটলৈ আৰু যোৰহাটলৈ আমি কিয় যাম তাক জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এয়া লাইফ জেকেটটো পিন্ধাইছে অকণমান শ্ব'ৰ কাৰণে দেই ফটো মাৰিবলৈ কি যে আপদ সেই লাইফ জেকেটটো আমাৰ একপি ফটোতে আবদ্ধ হৈ পৰিলোঁ আৰু অকণমান পিন্ধিছোঁ যেতিয়া অকণমান উঠি লৈছোঁ আৰু ভিডিঅ'টোত আৰু ইয়াতে এটা পাৰ এৰি সিটো পাৰলৈ আমি গৈ আছোঁ আৰু এইখিনিতে কওঁ অকণমান নিজক নেদেখালে ডিছক্ৰিমিনেশ্যন হ'ব সেয়েহে অকণমান মানুহৰ মাজতে নিজকে অকণমান উঠাই লৈছোঁ লাজ লাগে দেই বেছিকৈ উঠাব নোৱাৰোঁ এয়া আহিছোঁ মাছ চিকিৎসাৰ বাবে কৈ দিছোঁ কাৰণটো এয়া হৈছে যোৰহাটৰ চন্দ্ৰপ্ৰভা শইকীয়া আনি হস্পিটেল য'ত আইচ হস্পিটেল হয় য'ত চকু অপাৰেশ্যন কৰা হয় আৰু মা বাকৰ চকুটো অপাৰেশ্যনৰ বাবে আহিছোঁ এয়া মাহঁত ৰৈ আছে বহি আছে অৰ্থাৎ ইয়াত এজনকৈ মতা হৈছে এই সন্ধিয়া হোৱাৰ লগে লগে বৰকৈ ভোক লাগিলে যদিও তাত ভাত দিয়া হয় মাক খাব নোৱাৰে যিহেতুকে স্বাস্থ্যৰ অলপ অসুবিধা আছে আৰু ময়ো খাবলৈ আহিলোঁ আৰু মায়ে মোক লগ দিলেহি অকলে যাব নালাগে বুলি কৈ কেণ্টিনতে খালোঁ ইয়াৰ উভতি অহাৰ সময়ছোৱাত ধৰ্ম আৰু কৰ্ম সংকটৰ মাজত উভতি আহিলোঁ এয়া অফলা মুখখন অকণমান বিদায় দিবলৈ মোৰ সময় আহি পাই গ'লেহি মনটো বেয়া খুব বেয়া এনেধৰণে আহিছোঁ কাৰণ মই অপাৰেশ্যন কৰাৰ পিছতে এৰি থৈ আহিবলগীয়া হ'ল এইখিনিতে মোৰ নিজকে জীয়েক হিচাপে যিখিনি দায়িত্ব তাত মই অসফল হ'লোঁ যেন মোৰ নিজকে অনুভৱ হ'ল আপোনালোকৰ কি হ'ল নাজানো মনটো খুব বেয়া তথাপিতো অকণমান নিজকে স্মৃতি হিচাপে হওক লাগিলে অকলে আছোঁ যেতিয়া কাৰণ মই যোনখন ফেৰীত আহিলোঁ সেই ফেৰীখনত যদিও গাড়ী পাইছিলোঁ মোৰ হাজবেণ্ডজন আহিছিলে মোক নিবৰ কাৰণে সেয়েহে মই অকণমান ৰৈ দিলোঁ ইয়াৰ মাজতে হাবিৰ মাজত কহুৱা ফুলখিনি দেখিলোঁ নহয় অশান্ত মন হৈ পৰিলেগৈ কেনেকৈ বাৰু মই ভিডিঅ' নবনাওঁ ভাবকচোন বা কওকচোন এনেধৰণে আহি আছোঁ দুফালে দুটা বেগ এয়া দেখাই দিছোঁ কিন্তু ইয়াতে দুটা আঙুলি দি মই ছাকচেছ দেখালোঁ কিন্তু এইটো মোৰ ছাকচেছ নহয় আচলতে মই অসফল হৈহে আহিছোঁ মই ফেইলাৰ এজ এ ডাটাৰ এয়া দুফালে দুটা বেগ লৈ তহলংকৈ আহি আছোঁ আৰু এনেতে হাজবেণ্ড আহিলে আৰু হাজবেণ্ডটো অহাৰ লগে লগে মই ৰাতি ঘৰ পালোহি